নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব আপোনালোকে থাম্বনেইল চাই নিশ্চয় গমেই পালে। বহুতো ভাইটিয়ে মোক সুধি আছিলে ফেচবুক, ইনষ্টাগ্ৰাম বা এনেকুৱা কমেণ্টত সুধি আছিলে যে এইবাৰ অসম পুলিচৰ কাট অফ কিমান যাব। সেয়ে ভাবিলোঁ ইয়াৰ পৰা এটা ভিডিঅ' বনাই দিওঁ। আৰু আপোনালোকে মোক সুধি আছিলে যে অসম পুলিচৰ এক্সাম দিবৰ বাবে কি কি কিতাপ পঢ়িব লাগে, মই কি পঢ়িছিলোঁ এইবিলাক আপোনালোকে সুধি আছিলে। সেয়ে ভাবিছোঁ ইয়াৰ ওপৰত নেক্সট এটা ভিডিঅ' বনাম, যেতিয়া আপোনালোকে চাই ল'ব ভিডিঅ'টো। তো আজিৰ ভিডিঅ'টো ডিছকাছ কৰোঁ। তো আসাম পুলিচৰ কাট অফটো চব ডিষ্ট্ৰিক্টতে একে নহয়। কিছুমান ডিষ্ট্ৰিক্টত কাট অফ বেছি যায়, কিছুমান ডিষ্ট্ৰিক্টত কাট অফ কম যায়। তেনেকুৱা কোকৰাঝাৰ, বাক্সা এইবিলাক ডিষ্ট্ৰিক্টত কাট অফ অকণমান বেছি যাব, মানে এইবিলাক ডিষ্ট্ৰিক্টত এনেও কাট অফ বেছি যায়। তো বাকী যিমানবোৰ ভাইটিয়ে মোক মানে মেছেজ কৰি বা এনেকুৱা ফেচবুকত বা ইনষ্টাগ্ৰামত জনাইছে যে মোৰ এনেকুৱা নাম্বাৰ, সেই চব ইয়াৰে 30% ল'ৰাই মানে 50 বা 50ৰ ওপৰত তেনেকুৱা নাম্বাৰে পাইছে। তো কাট অফক লৈ আপোনালোকে ইমান টেনশ্যন কৰি থাকিব নালাগে। আপোনালোকে কাট অফৰ কথা নাভাবি নাম্বাৰ যিয়ে নহওক আপোনালোকে পঢ়ি থাকক। বাকী এইবাৰ এক্সাম দিব নাপালে নেক্সট এক্সামত আপোনালোকক পঢ়াখিনি কামত দিব। এই পঢ়া আপুনি যিমানেই পঢ়ি থাকক, পঢ়াখিনি এনেই নাযায়, কামত দিব। বাকী কথা ক'ব গ'লে এইবিধ যিসকলে 50 পাইছে সিহঁতে বিন্দাছ, কোনো ভয় নোখোৱাকৈ পঢ়ি থাকক, বিন্দাছ সিহঁতৰ নাম আহিব। আৰু ইউবিত যিসকলে 30 বা 30ৰ ওপৰত পাইছে সিহঁতে বিন্দাছ একো ভয় নোখোৱাকৈ পঢ়ি থাকক। যিসকলে SC বা ST সিহঁতে 49 মানৰ পৰা এক্সাম দিব পাৰিব, খুব মোৰ আইডিয়া তেনেকুৱা এটা। মানে ভয় নাখাব আৰু মানে নাম নাহিব, নপঢ়োঁ মই, এক্সাম দিব এনেও নাপাওঁ, পঢ়ি কি লাভ, তেনেকুৱা ভাবি নিজকে তেনেকুৱা ভাবিলে নিজৰে লছ হ'ব। নাম আহক বা নাহক, পঢ়ি থাকিলে হ'ল। এইটোৱে জীৱনত, এইটোৱে এক্সাম নহয় আৰু নেক্সট বহুত এক্সাম আহিব, বহুত চাকৰি পাব তেনেকুৱা। আৰু কামাণ্ডো ওলাব হয়, তাতো আপোনালোকে এক্সাম দিব লাগিব। তো এইটোৰ বাবে যদি এক্সাম দিব নাপায় তো বেয়া দুখ কৰি একো লাভ নাই। নেক্সট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন আৰু ভাল হ'ব। তো পঢ়ি থাকক। আৰু এনেকুৱা কাট অফৰ ভিডিঅ'বিলাক চাই আপোনালোকে ডিম'টিভেট নহ'ব। কাট অফৰ ভিডিঅ'বিলাক চালে মন বেয়া লাগিব, পঢ়িব মন নাযাব। এনেকুৱা ইউটিউবত বহুতো কাট অফৰ ভিডিঅ' পাব। এনেকুৱা কাট অফৰ ভিডিঅ' চাই আপোনাৰ মন বেয়া হৈ পিছত পঢ়িব মন নাযাব। এনেই লাষ্টৰ পিছত আৰু কাট অফত যদি আপোনাৰ নামটো আহি যায়, পিছত আপুনি নিজেই লছ খাব। তেনেকুৱা আৰু বেছি দিন নহয়, খুব বেছি কেইদিনমান আপোনালোকে ঘৰৰ বাহিৰৰ পৰা নোলাই, বেছি ঘূৰা ফুৰা নকৰি দুদিনমান ঘৰতে ভালকৈ পঢ়ক। লগৰ বন্ধুৰ লগত ঘূৰা ফুৰা অকণমান কমাই দুদিনমান ভালকৈ পঢ়িলেই নিশ্চয় ভাল ফলাফল পাব। আৰু এনেকুৱা কনষ্টেবল লেভেলৰ এক্সাম ইমানো টান নহয়। অকণমান যদি ভালকৈ আপুনি গুৰুত্ব দিয়ে, ভালকৈ পঢ়ে, নিশ্চয় আপোনালোকে এক্সামো ভাল কৰিব পাৰিব, লগতে চাকৰি এটাও ল'ব পাৰিব। আপোনালোকে বহুতে হয় ফিল্ডত বহুত কষ্ট কৰিলে, দৌৰিলে, ফিল্ডতো বহুতে কষ্ট কৰে, ৰানিং কৰা, কিবা কৰা, বহুত কষ্ট কৰে, কিন্তু পঢ়াৰ সময়তে মানুহবিলাকে অলপ কমজুৰি হৈ যায়, পঢ়িব মন নাযায়, লগতে নপঢ়ে, সিহঁতে মনোযোগ দি নপঢ়ে। ফিল্ডত যিমান কষ্ট কৰিলে এইবাৰ অকণমান পঢ়াটো ধ্যান দিয়ক, যিমান পাৰে পঢ়ক। পঢ়িলে এক্সামটো ভাল হ'লে চাকৰিটো পাই গ'ল, নিজৰ লগতে গাঁৱৰো এটা ভাল খবৰ। আৰু বহুতে ফিল্ডত ইমান কষ্ট কৰি, বাকী ৰানিঙো ভাল হয়, তাৰপিছত লং জাম্পতো এক্সিলেণ্ট হয়, চিনাপতো এক্সিলেণ্ট, কিন্তু এক্সামত গৈ লাষ্টত এক্সাম বেয়া হয়। সিহঁতে ইমান কষ্ট কৰি কি লাভ, যেতিয়া এক্সামেই আপোনালোকৰ বেয়া হ'ব। তো আৰু যিসকলে ফিল্ডত ৰানিং কোনোমতে পাছ কৰে আৰু কম নাম্বাৰ পায়, সিহঁতে এক্সাম ভাল হয়, লাষ্টত সিহঁতে চাকৰিটো পায় গৈ। তো ফিল্ডত যেনেকৈ কষ্ট কৰে সেনেকৈ পঢ়াটো অকণমান কষ্ট কৰক। ইমান ৰানিং কৰি লং জাম্প এক্সিলেণ্ট, চিনাপ এক্সিলেণ্ট মাৰি কি হ'ব লাষ্টত এক্সাম বেয়া হ'লে। দুটাতে ধ্যান দিয়ক এইবাৰ, বাকীটো একো নাই, খালি পঢ়াত। তো তেনেকৈ একো ভয় খাই লাভ নাই, যে এনেকুৱা ভাবি লাভ নাই যে এনেকুৱা বহুতো ল'ৰা আছে চাগে যি মোতকৈ বহুত নাম্বাৰ পালে, যে মোৰ নাম নাহিব, তেনেকুৱা ভাবি একো লাভ নাই। তেনেকুৱা নহয় যে ভাল নাম্বাৰ পোৱা বহুত, ভাল নাম্বাৰ তেনেকুৱা নাই। খুব বেছি এভাৰেজ যদি আছে 50ৰ পৰা 53 ভিতৰতে এভাৰেজ আছে। বহু সংখ্যক মানুহে 51ৰ পৰা 52, 53 এইখিনিয়ে পাইছে। আৰু যিবিলাকে বেছি পাইছে সেইটোৱে হাইলাইট হয়, সেইটোৱে আপোনালোকে শুনে যে এনেকুৱা ভাল নম্বৰ পাইছে। খুব বেছি এনেকুৱা ভাল নম্বৰ পোৱা বেছি নাই, কেইজনমানে আছে। আপুনিও এইবিলাক নাভাবি পঢ়াতে ধ্যান দিয়ক। বাকী এতিয়া আৰু আপোনালোকে পৰাপক্ষত কাট অফৰ ভিডিঅ' নাচালেই ভাল হয়, কাৰণ কাট অফৰ ভিডিঅ' যিমানেই চাব সিমানেই ডিম'টিভেট হ'ব, মনটো বেয়া লাগিব। তে আপোনালোকে এতিয়া ইউটিউবত এটাই বস্তু চাওক, কি পঢ়িব লাগে, কি পঢ়িলে ভাল হ'ব, ক'ৰ পৰা কুৱেশ্যন বিচাৰিম, ক'ৰ পৰা কুৱেশ্যন আনচাৰ আমি পঢ়িম,
কোনখন কিতাপ পঢ়িলে ভাল হ'ব, কোনখন আমাৰ কাৰণে প্ৰয়োজন, এইবিলাক চাওক। গুগলতো আপোনালোকে কুৱেশ্যন বিচাৰি চাওক। বাকী ইউটিউবততো এনেকুৱা এভেইলেবল বহুতো আছে, এনেকুৱা ভাল ভাল চেনেল বহুত আছে, তাত চাওক, পঢ়ক। জিকেৰ ওপৰত অলপ বেছি ধ্যান দিয়ক, কাৰণ জিকে বেছি আহে। বাকী আৰু আজি ভিডিঅ'ত তেনেকুৱা ক'ব লগা একো নাই। তেনেকুৱা মোক এনেকুৱা মানে কমেণ্ট কৰি আছিলে বাবে, আৰু ফেচবুক ইনষ্টাতো সুধি আছিলে কাট অফ কিমান যাব কি। সেয়ে মই ইহঁতক মানে তেতিয়া ক'ব পৰা নাছিলোঁ। মই যোৱা বছৰৰ কাট অফটো চাই, এইবছৰৰ চাই, আৰু যিমান মই মানে মোক তেনেকুৱা লগৰ হওক বা ভাইটিয়ে হওক তেনেকুৱা মোক মেছেজ কৰি জনাইছিলে যে দাদা মই ইমান পালোঁ, মোৰ নাম আহিবনে নাই, এনেকুৱা সুধি আছিলে। খুব বেছি মই সিহঁতৰ ওপৰত মানে এভাৰেজটো চাই মই এই ভিডিঅ'টো বনালোঁ, যে কাট অফ এইখিনিৰ পৰা এইখিনি যাব পাৰে। যিহেতু কাট অফটো কোনো সঠিকভাৱে ক'ব নোৱাৰে, ডিষ্ট্ৰিক্ট ৱাইজ বেলেগ বেলেগ হয়। কিছুমান ডিষ্ট্ৰিক্টত অলপ আগতে ক'লোঁ, কিছুমান ডিষ্ট্ৰিক্টত বেছি যায়, কিছুমানত কম যায়। বাকী এইখিনিয়ে ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু বাকী আপোনালোকে ক'ৰ পৰা চাই আছে এটা কমেণ্ট কৰিব, আৰু কিমানজন ল'ৰাই কিমান নম্বৰ, ক'ত কিমান নম্বৰ পালে সেইটো কমেণ্ট এটা কৰিব। আৰু ইয়াৰ পিছত নেক্সট ভিডিঅ'ত আপোনালোকক অসম পুলিচৰ বাবে কি কি পঢ়িব লাগে, কি কিতাপ পঢ়িলে ভাল, সেইটো তাৰ ওপৰত এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। নিশ্চয় আপোনালোকক ভিডিঅ' বনাই দিবলৈ চেষ্টা এটা কৰিম যদি পাৰোঁ। আৰু বাকী একো নাভাবি পঢ়ি থাকক, খালি ভালকৈ পঢ়ক, চাকৰিটো লওক। চাকৰি পোৱাৰ পিছত নিশ্চয় তোমাৰ লগতে তোমাৰ ঘৰৰ মানুহৰ লগতে গাঁৱৰো এটা ভাল খবৰ হ'ব। এইবিলাক ঘৰৰ কথা ভাবি অকণমান পঢ়ক। বাকী অলপ ঘূৰা চুৰা বন্ধ কৰি ভালকৈ পঢ়িলে নিশ্চয় চাকৰি পাব। তো বাছ আজিৰ ভিডিঅ' এইখিনিয়ে। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, জয় হিন্দ।